হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হাছান টুৰ ব্লগ। তো আজি আমাৰ নতুন টুৰ এটা হ'ব। তো ক'ত হ'ব এইটো আপোনালোকে চাই থাকিব, চালে দেখা পাব। আৰু জানো আপোনালোকে চবে ভালে আছে, ভালে থাকক। তো ভিডিঅ'টো আৰম্ভ কৰি দিম, চাই থাকক আপোনালোকে। তো ফ্ৰেণ্ডছ, আমি কৈছিলোঁ যে ক'ত যাম টুৰটো আমাৰ, তো কৈয়ে দিওঁ। আজি বহুত গৰম, তো আমি অলপ শ্বিলঙৰ ফালে যাওঁ। আৰু খাচীয়াবিলাকৰ শ্বিলঙৰ থলুৱা সামগ্ৰী কি মাছ আছে, ইয়াৰ পিছতে তোমাৰ নহৰু আছে, আমৰ আছে, জলফাই আছে। তো ফ্ৰেণ্ডছ, আমি গৈ আছোঁ, ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো আৰু দেৰি নকৰোঁ। তো আমাৰ ভিডিঅ'টোত আজি ধুনীয়া ধুনীয়া আচাৰ কিবা কিবি আছে ৰাস্তাৰ কাষত, সেইবিলাক আমি দেখাম। সেইবিলাক কি কি আছে আমি অলপ ল'ম। তো আপোনালোকক দেখাই আছোঁ। এতিয়া আমি গৈ আছোঁ, জেগাখিনি ধুনীয়া, ভালে, বেয়া নহয়। তো আমাৰ ইয়াত চাই অলপ ভালে তাতে, আৰু নেচাৰেল প্লেচ হয়, ঠাণ্ডা জেগা, সেইটো কাৰণে গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ড, আমি গৈ আছিলোঁ। ভাবিলোঁ যে বৰষুণে হ'ল, জেগাটো ভাল, গৈ ইয়াতে দোকান পালোঁ। চাওঁ দোকানত কি আছে, কিবা এটা লওঁ আমি। আৰু ভিডিঅ'টো চাব আপোনালোকে আমাৰ লগত, চাই থাকত আমি গৈ আছোঁ। ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব প্লিজ। চাই থাকত এতিয়া আমি আহিলোঁ দোকানত। তো ফ্ৰেণ্ড, ফাইনেলি আমি আহি পাই গ'লোঁ। সিহঁতৰ নিজে প্ৰডাক্ট বনোৱা আচাৰ আৰু কিবা কিবি বহুত আছে। তো এইবিলাক সিহঁতে সজাই ৰাখিছে, আপোনালোকক দেখাম। বিৰাট ধুনীয়া ধুনীয়া বনায়, যোনবিলাক আপুনি চব দোকানতে নাপাব, কিন্তু শ্বিলং যাওঁতে আপুনি ৰাস্তাৰ কাষত দেখা পাব। বহুত ধুনীয়া, সিহঁতে নিজে খেতি কৰা, নিজে বনোৱা ঘৰত, আৰু কিমান কি টেষ্টি আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব। এই আমি কং পাইছোঁ, আমি বৌ ভাবি এইবিলাক বুলি কওঁ, কিন্তু সিহঁতৰ ভাষাত কং বুলি কয়। তো আমি চাই আছোঁ, ইয়াতে চাই থাকক। এইটো হ'ল মাছৰ আচাৰ, আচৰিত লাগে, শুকান মাছৰ আচাৰ। কলাম আছে, ধুনীয়া ধুনীয়া আমি ল'ম। কেঁচা আম আছে, ইয়াৰ পিছতে আৰু কিবা কিবি বহুত আছে। আৰু এটা দোকানৰ ওচৰত আছে, তাতে বগা বগা কি হয় क्या है ये सब? हाँ, बाम्बू ये सब कैसे कैसे ये कैसे होता है? মিট के साथ ইয়াতে দেখা পালে বাঁহৰ গজালি কাটি বটলত ভৰাই পুৰা ৰেডি কৰি থৈ দিছে। আপোনালোকে যেনেকৈ খায়, ফ্ৰাই কৰি খায়, বনাই খায়, মাছেৰে মাংসৰে যি খায় চব খাব পাৰে। আঞ্জা বনাই ধুনীয়া কৰি ৰেডি কৰি থৈ দিছে। ইয়াতে দেখা পাইছে সিহঁতে খেতি কৰা বস্তুবিলাক, Fresh. লাও, আনাৰস, সব আৰু ফ্রেশ ইয়াতে এটা বস্তু খায় আপোনালোকে, কাঠৰ মছলা মছলা হয়, ডালচিনি বুলি কয় ইয়াক। অঁ तो এইটোও ভাল, সিহঁতে নেচাৰেল গছত লাগে। ये क्या कैसा है सब? 70। तो क्या बोलते हैं आप लोग, क्या बोलते हैं? পাম্পিং। আমাৰ ইয়াতে ৰঙালাও বুলি কয়, সিহঁতে কঠাও। কঁঠাল পাম্পিংটো ইংলিছত হৈ গ'ল, খাচীয়া পাছৰ কঠাও বুলি কয় সিহঁতে। দেখা পালে কলাম কেঁচা কেজি 200 কেজি। ইয়াতে দেখা পাবে সিহঁতে খেতি কৰে পলাম, তো অলপ ছিঙি আনিছে, একদম ফ্রেশ ফ্ৰেছ। তো আমি सर टेस्ट करता हूँ, थोड़ा टेस्ट करने के लिए दीजिए। टेस्ट करके बताता हूँ ये क्या है। सारा प्रोडक्ट आपने खुद बनाया, ये टेस्ट करे चाओ। टेस्टी बहुत आता टेस्टी आनंद लगे तो दुटा ले लो। अच्छा তো ফ্ৰেণ্ড, আপোনালোকক দেখালোঁ খাচীয়াবিলাকে বিক্ৰী কৰে থলুৱা বস্তুবিলাক, আচাৰ বহুত ধৰণৰ। তো এতিয়া আমাৰ লোৱা শেষ হৈ গ'ল। তো এতিয়া আমি ঘৰলৈ যাওঁ আৰু। তো আপোনালোকৰ ভিডিঅ'টো